এতিয়া আমি দিল্লী ষ্টেচন পালোঁ ন, এইটো ৰেলৱে ষ্টেচন পালোঁ আৰু ইয়াৰ পৰা আমি এতিয়া নিউ দিল্লী ষ্টেচনত আছোঁ বৰ্তমান। যিহেতু আমাৰ দিল্লী টুৰ শেষ হ'ল, এয়া ষ্টেচন দিল্লী টুৰ শেষ হ'ল আৰু আমি এতিয়া দিল্লী হা হা এই জায়গাটো চিনি পাই না সেইকাৰণে গাইড হিচাপে লৈছোঁ, ইয়াক 200 টকা দিছোঁ। ঠিকে আছে বাৰু। কুলিয়ে আমাৰ বস্তু দি থৈ গ'ল, বেগত চকু দিব, বেগত কুলিয়ে বস্তু দি থৈ গ'ল। মা বহি আছে ইয়াতে আৰু এতিয়া আমি আমাৰ যিহেতুকে দিল্লী মই ভিডিঅ' কৰিছিলোঁ আপোনালোকক বন্ধু বান্ধৱীসকল, মোৰ দিল্লীৰ ভিডিঅ' ইয়াতে শেষ হ'ল। আমি দিনটো ঘূৰিলোঁ ফুৰিলোঁ, গতিকে দিল্লী ভিডিঅ' শেষ হ'ল। আপোনালোকে মোক ছাপোৰ্ট কৰিব, চাই যাব। আকৌ এটা নতুন ভিডিঅ' ল'ম আপোনালোকৰ। এতিয়া নেক্সট ভিডিঅ'টো মোৰ হ'ব কলিকতাৰ। আমি কলিকতা চাম, কলিকতাৰ পৰা দীঘা যাম। গতিকে আৰু দুটা ভিডিঅ' আছে। দিল্লীত দিনটো কি কি কৰিলোঁ, এই দুটা দিন ক'ত থাকিলোঁ, কি কৰিলোঁ, গোটেইখিনি সৰু সৰু অকণ শ্বৰ্ট আৰু কি ক'ত ক'ত গৈছিলোঁ গোটেইখিনি দেখুৱাইছোঁ। এতিয়া বৰ্তমান দিল্লী ষ্টেচনত আছোঁ। এয়া আমাৰ লাগেজৰ ওপৰত চকু দি আছে। গতিকে আপোনালোকে মোৰ চেনেল বৰ্ণালী এণ্টাৰটেইনমেণ্ট হওক, চাই থাকিব, ছাপোৰ্ট কৰিব। এতিয়া যিহেতু আমি দীঘালৈ যাম আৰু হাওৰা ষ্টেচন, এয়া হাওৰা ষ্টেচন। আমি এতিয়া হাওৰা ষ্টেচনত নামিছোঁ, নামি পেলাই এতিয়া গৈ আছোঁ। এয়া কুলি আমাৰ লাগেজ কেৰি কৰি আছে আৰু চববিলাক এনেকৈ আহি আছোঁ। এতিয়া আমি যাম বাছ ষ্টেচনলৈকে, কাৰণ তাৰ পৰা আমাৰ ছুপাৰ আছে। হ'ল নাইট আমি ছুপাৰত যাম আৰু ৰাতিপুৱা আৰ্লি মৰ্ণিং আমি দীঘা পাই যাম। গতিকে ষ্টেচনত বেছি মই কথা পাতিব নোৱাৰি, খুব ভিৰ। বন্ধু বান্ধৱীসকলে এতিয়া আমি ছুপাৰত উঠি লৈছোঁ। এইখন ছুপাৰ এতিয়া আমি টিকট কাটি বহি আছে, দেখিছে নাইট ছুপাৰ বহি আছে। আমাৰ ছোৱালী তাৰমানে কিবা চাইছিলে, এই মা বহি আছে। সময়ৰ পিছত পাম আৰু এতিয়া এওঁলোকে অহাই নাই, আহিব। আৰামত ছুপাৰত বহি আছে। দীঘল দেখিছে নে? বন্ধু বান্ধৱীসকল গুড মৰ্ণিং। আৰু আমি ৰাতিয়ে যিহেতুকে আহি পালোঁ হোটেলত, আৰু ৰাতি ভিডিঅ' কৰা নহ'ল কাৰণ ৰাতি খুব ভাগৰ লাগিছে। আহি পেলাই আমি শুইছোঁ, ভাগৰত অৱস্থা নাই। আৰু এয়া দেখিছে আমাৰ ৰুম, হোটেল ৰুম। দীঘাত আছোঁ আমি এতিয়া, সাগৰৰ ওচৰতে, বেছি দূৰ নহয় সাগৰটো ইয়াৰ পৰা। গতিকে এতিয়া ৰাতিপুৱা 7টা বাজি গৈছে। আমি উঠিছোঁ, উঠি পেলাই অকণমান সাগৰৰ আশে যাওঁগৈ চাবলৈ। সন্ধিয়াৰ ভিউটোও দেখুৱাম, গতিকে আপোনালোকে থাকিব। ভাগৰো লাগিছে, ভালো লাগিছে। এতিয়া ৰাতিপুৱাৰ ভিউটো দেখুৱাম, কিন্তু সন্ধিয়াৰটো দেখুৱাম, তাকেই কৈছোঁ। ঠিক আছে, এতিয়া আমি ক'ত গৈ আছোঁ? আমি মোহনা বুলি কয়, য'ত 3টা নদী, গংগা যমুনা, 3খন নদী, গংগা যমুনা সৰস্বতী লগ হৈছে নাজানো। আৰু আমি তাত গৈছোঁ সেই ভিউটো চাবলৈ। ৰাতিপুৱাৰ ভাগত হোটেলৰ পৰা ওলালোঁ আৰু অকণমান ঠাই যিহেতুকে আমি ই ৰিক্সা লৈছোঁ, হোটেলৰ গাড়ী লোৱা নাই। আৰু এতিয়া আমি গৈ আছোঁ। সাগৰৰ পাৰত ধুনীয়া ধুনীয়া কাণফুলি বিক্ৰী কৰি আছিলে। এতিয়া আমাক দেখা পাই তাই ওচৰত আহিলে আৰু নলয়নো কেনেকৈ থাকোঁ, সেইকাৰণে 10 যোৰ লৈ লৈছোঁ তাইৰ কাৰণে। আৰু তাই 2টা ফ্ৰী দিছে আমাক। সাগৰৰ পাৰত এয়া চা কি ধুনীয়া মনোমোহা দৃশ্য। আৰু এইখন বিশাল সাগৰ, সাগৰৰ পাৰত মই আছোঁ। মাজত বুলি ক'লেও ভুল নহ'ব, দুয়োকাষে সাগৰটো চাওঁ আৰু মাজত এইটো এটা ৰাস্তা। এনেকৈ তালৈকে আগলৈ যাব লাগিব। তাত বহুতবিলাক আহি একদম শিলত খুন্দিয়াই আছে। দুইফালে সাগৰ চাব বন্ধু বান্ধৱীসকল, আপোনালোকৰ কেনেকুৱা লাগিছে? ভালেই লাগিব চাই। সাগৰ গৈছে মানে খুন্দা একেলগে কেইটা ধৰিছোঁ। জোতা ভিজি শেষ, জোতা ভিজি শেষ।
য'ত তিনিখন নদী আহি লগ হৈছে এয়াই হৈছে ঠাইখন আৰু ইয়াতে আহি তিনিখন নদী লগ লাগিছে। এইখিনি কি বুলি কয় জান ঠাইখিনি? ইয়াত গংগা যমুনা সৰস্বতী একেলগে হোৱাৰ কাৰণে এইটো মোহনা। মোহনা। য'ত নদী আহি সাগৰত গ'লে সেইখিনি মোহনা বুলি কয়। মোহনা 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 বিচ। মাছ খাই আছোঁ, মাছ সাগৰৰ মাছ। এতিয়া ওলাইছোঁ আমি অকণমান দীঘা হোটেলৰ পৰা ওলালোঁ আমাৰ ওচৰতে দীঘা টাউনখনৰ আশে-পাশে থকা সাগৰৰ আৰু সাগৰৰ হেৰিতে গৈ আছোঁ। বজাৰ এখন আছে চাম তালে। দুপৰীয়া তাৰ পৰা আহি মোহনাৰ পৰা আহি আমি দুপৰীয়া ৰুমতে ভাত পানী খাই লগ মই ৰেষ্ট লৈছোঁ। সন্ধিয়াৰ পৰিৱেশ আকৌ এবাৰ আবেলি টাইমত আমি আহিলোঁ। এয়া চাওক সূৰ্য ডুবু ডুবু হৈ আছে আৰু এইখন গোটেই শিলৰে পাহাৰ আৰু চাওক চাৰিওফালে মানুহ 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 কেৱল মানুহ আৰু গা ধুবলৈ ইমান দূৰলৈকে মানুহ দেখিছে চাওক চাৰিওফালে মানুহ আৰু মানুহ সাগৰৰ ঢৌ সাগৰৰ পাৰত apa-apa. Sandal ভিজিলে sandal ভিজিলে sandal ভিজিলে নাই अब कहाँ जाओगी मोरो ভিডিঅ আমি তিনিজনে ভিডিঅ কৰি আছো বাপেকে এফালৰ পৰা মোমায়েকে এফালৰ পৰা আৰু মই এফালৰ পৰা দে এইফালে হাই গ'ল আৰু এইফালে তো কোৱা ধৰি লগাই দিবা नहीं स्लोली अरे ना आराम से যাবে आराम एकदम स्लो সাথে যাবে আমার ভয় লাগে আমি যাব না কষ্ট করে বাচ্চা থেকে বড় সবাই চলে नहीं तो মই লাগা হয় ধীরে ধীরে একদম ধীরে ধীরে আসো না গায় ভয় করে তাই ভয় তো সবাই লাগে বাবা তুমি এগুলো পোষা করা এগুলো কোনো ভয় না হেঁটে হেঁটে যাবে আস্তে আস্তে আইসে দিদি সকালটা খুচকারে গেল গেছে দৌড়াবো লাগে ভাই আরে দৌড়াবো লাগে দৌড়াবে কেন যেরকম বলবো এরকম যাবে এটা ভাই বাবু আরে ও সরিয়া ভিডিওটা আছে সরিয়া এখন বজাৰ এখন বজাৰ এতিয়া কিবা খাই ল'ব
পেলাই হোটেলত যাম। বন্ধু বান্ধৱীসকল, এতিয়া আহি অকণমান ফুৰি পেলাই আহিলোঁ আৰু আহি পেলাই এতিয়া হোটেলত সোমাইছোঁ, হোটেলৰ ৰুমত। আৰু এনেকুৱা ভাগৰ লাগিছে আমাৰ, এইকেইটাত কেৱল আমি ঘূৰিছোঁ 13 তাৰিখে ঘৰৰ পৰা ওলাইছোঁ আৰু প্ৰত্যেকটো দিনৰ মানে খালি জাৰ্ণিয়ে হৈ আছে আমাৰ, ইঠাইৰ পৰা ইঠাইলৈ ভিডিঅ'বিলাক দি আছোঁ। আৰু এতিয়া ইমান ভাগৰ লাগিছে, একে অৱস্থা টোপনি ক্ষতি, মুখ চুখৰ অৱস্থা নোহোৱা হৈছে, চকু একদম বিষাই আছে। অকণমান ৰেষ্ট লৈ লৈছোঁ। এতিয়া দীঘাৰ আপোনালোকৰ পৰিৱেশ দেখুৱালোঁ, গতিকে আপোনালোকে কেনেকুৱা পালে কি পালে মোক জনাব। যিমানখিনি পাৰোঁ মই য'ত যেনেকৈ আহিছোঁ যিমানখিনি পাৰোঁ আপোনালোকৰ মাজত মই উলিয়াই দিবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনালোকে মোৰ চেনেলটো ছাপোৰ্ট কৰিব আকৌ। এনেকৈ মাজে মাজে মই সৰু ভিডিঅ' আনি দিম। আকৌ মই এটা ভিডিঅ' আপোনালোকৰ আগত আকৌ নতুন ভিডিঅ' এটা লগ পাম। আজিলৈকে বিদায় লওঁ ন। গতিকে কথা হ'ল আপোনালোকে ভালকৈ থাকিব, সকলোৱে নিজৰ যত্ন ল'ব, আমি আমাৰ যত্ন ল'ম। আৰু এনেকৈ মোৰ চেনেলটো চাই থাকিব, ছাপোৰ্ট কৰিব। অকণমান ৰেষ্ট লৈ লওঁ, ছাপোৰ্ট কৰিব। বৰ্ণালী এটা 3 ব্লগ মোৰ চেনেলটো চাব দেই, মাত ভাঙি গৈছে, বুজিছে? ভাগৰ এনজয়, বাই বাই।